বলক আজি আপোনালোকক এখন নমতা বিয়ালৈ লৈ যাওঁ। জীৱনৰ প্ৰথম অভিজ্ঞতা মোৰ নমতা বিয়া খোৱা। আৰু নমতা বিয়াত আহি এফালে চব্জি কাটিছোঁ, লগতে আড্ডাও মাৰিছোঁ, মানে তেনেকুৱা। আচলতে বিয়াখন এইফালেও পিছত নমতা আলহী দেই, ইও আহিছিলে বাহঁতৰ ঘৰলৈ, ময়ো আহিছিলোঁ বাহঁতৰ ঘৰলৈ। বাহঁতৰ ওচৰতে এফালে বিয়া হৈ আছে, গতিকে আমি আজি নমতা বিয়া খাম, লগতে অকণমান ফূৰ্তিও কৰিলোঁ। বিয়া মানে কি হ'ল, নমতা যদিও মানে ঘৰুৱাই হয় অলপ বিয়াখন, গতিকে এইফালে আমি গ'লোঁ আৰু ডাং চাং লৈ দৰা গাড়ী ৰখাবলৈ। আৰু এইফালে ভাইটি অলপমান জমনি কৰি আছিলে, বহুত সময় ৰখিলোঁ। তাৰপৰা এইফালে দৰা গাড়ী আহিলে, আৰু এয়া কিছুমান নিয়ম নীতি হাঁহি ফূৰ্তিৰ মাজেৰে, মানে সৰু সুৰাকৈ বিয়াখন পাতিছিলে যিহেতু, গতিকে বহুত মানুহ মতা নাছিলে। আৰু এইফালে অকণমান ফূৰ্তি কৰিলোঁ, আৰু এই অকণমান তুলি থৈছোঁ। পিছে মোৰ গা ভাল নাছিলে, বায়ে মোক আকৌ ঘৰত অকলে থাকিম বুলি মাতিছিলে, গতিকে আহিলোঁ। এইফালে জ্বৰ উঠি আছে অলপ, আৰু এইফালে নিয়ম কৰি আছে, লগতে এইফালে ফটকা চটকা ফুটালে। অকণমান ভিডিঅ' কৰি আৰু মিনি ভ্লগৰ আকৃতি দি দিছোঁ। আৰু তাহাঁতেও পিছত হয়তো ভিডিঅ'টো চালে মানে গম পাব আৰু চাব পাৰিব। মোৰ ভিডিঅ'টোতে তাহাঁতৰ স্মৃতিবোৰো অকণমান সাঁচি ৰাখিছোঁ। আৰু এইফালে কইনা দৰাক আদৰি অনা হৈছে। ইমান ভালকৈ বাৰু নিয়মবোৰ ময়ো নাজানো, গতিকে অকল ভিডিঅ' কৰিলোঁ অকণমান। এইফালে আমি ফূৰ্তিও কৰিলোঁ, নাচিলোঁ। আৰু ভিডিঅ'টোত এইফালে আমাৰ কইনা দেই, মই পিছে ক'তো নোলালেও আপোনালোকে নেদেখিব আজিলৈ ইমানেই।